নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ এডুকেশ্যনৰ ৱৰ্ল্ডলৈ মই বিশ্বজিৎ নাথে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ ভগ্নাংশ যোগ আৰু বিয়োগৰ সম্পৰ্কে। হয়, ভগ্নাংশ যোগ আৰু বিয়োগৰ সম্পৰ্কে কিছুমান ডাঙৰ অংক কৰিবলগীয়া হ'লে আমি সৰু ষ্টেপবোৰৰ পৰাই আৰম্ভ কৰিব লাগিব। অৰ্থাৎ ভগ্নাংশ যোগ আৰু বিয়োগটো একেবাৰে সহজ যদিও, একেবাৰে তলখাপতে আমি পাওঁ যদিও, ডাঙৰ ডাঙৰ ভগ্নাংশ যোগ বিয়োগবিলাক শিকিবৰ কাৰণে আমি তলৰ পৰাই জানিব লাগিব। মই আগৰ ভিডিঅ'টো লসাগু আৰু গসাগু কেনেদৰে উলিয়াই শিকাইছিলোঁ। ভগ্নাংশ যোগ আৰু বিয়োগতো আমাক লসাগুটো লাগিব। গতিকে ভগ্নাংশ যোগ আৰু বিয়োগৰ সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। ভগ্নাংশ যোগ আৰু বিয়োগৰ নিয়ম, বিশেষকৈ প্ৰথম নিয়মটো হৈছে যে যদি ভগ্নাংশটোৰ হৰটো একেই হয়, ভগ্নাংশ কেইটাৰ হৰটো যদি একেই হয়, তেতিয়াহ'লে তলৰ কেইটাক হৰ বুলি কয়, ওপৰটো লৰ বুলি কয়। আপোনালোকে জানেই নিশ্চয় যে হৰটো যদি একেই হয়, হৰ দুটা বা তিনিটা যেটা ভগ্নাংশ যোগ বা বিয়োগ কৰিব দিয়ে, গোটেইকেইটা যদি একেই হয়, তেতিয়াহ'লে হৰটো ৰাখি ওপৰতো মানে লব কেইটা যোগ থাকিলে যোগ আৰু বিয়োগ থাকিলে বিয়োগ কৰিলেই হয়। একেই হৰৰ বিশিষ্ট ভগ্নাংশবোৰৰ হৰটো এটা হৰ ৰাখি বাকী ওপৰৰ কেইটা যোগ কৰিলেই হয়। উদাহৰণস্বৰূপে এইটো, ইয়াৰ হৰৰ গোটেইকেইটা একেই, 4/1, 4/3, 4/1, 4/2, 4/3, 4/1। গোটেইকেইটা হৰকেইটা একেই। গতিকে ইহঁতৰ নিয়মটো মতে যে যিকোনো তাৰ হৰকেইটাৰ পৰা যিকোনো এটা ৰাখিলোঁ আৰু ওপৰকেইটা যোগ কৰিলেই হয়। ওপৰকেইটা যোগ +2 +3 যোগ 1 সমান 3 2 5 1 6 6/4, অৰ্থাৎ 4/16 ওলাম। অৰ্থাৎ আমি যদি তলৰ কেইটা সমান হয়, তেতিয়াহ'লে তাৰ পৰা এটা ৰাখিব লাগিব, ওপৰৰ কেইটা যোগ থাকিলে যোগ, বিয়োগ থাকিলে বিয়োগ। যদি বিয়োগ থাকিলে হয় তেতিয়া বিয়োগ কৰিলোঁ হয়, যদি যোগ থাকে তেতিয়াহ'লে যোগ কৰিলোঁ। এইটো যোগ আৰু এইটো যোগ থকাৰ কাৰণে ইয়াতো যোগ আৰু যোগ পাতিছোঁ। এইটো যদি বিয়োগ থাকিলে হয় তেতিয়া আমি ইয়াত বিয়োগ পাতিলোঁ হয়, এইটো যদি বিয়োগ থাকিলে হয় তেতিয়াহ'লে আমি ইয়াত বিয়োগ পাতিলোঁ হয়। ঠিক তেনেদৰে এইটো হ'ল প্ৰথম নিয়ম, সহজ নিয়ম যে তলৰ কেইটা যদি একে থাকে এটা ৰাখি ওপৰৰ কেইটা যোগ কৰা হয়। কিন্তু যদি হৰকেইটা একেই নহয়, তেতিয়াহ'লে আমি কি কৰিব লাগিব? যদি হৰকেইটা একে নহয়, আমি হৰকেইটাৰ যিকেইটা হৰ থাকে সিহঁতৰ লসাগু উলিয়াই লসাগুটো তলত ৰাখি ওপৰত বাকীকেইটা যোগ কৰি দিলেই হ'ব। কিন্তু লসাগু উলিয়াবলগীয়া হ'লে আমি সমতুল্য ভগ্নাংশৰ বিষয়ে জানিব লাগিব। সমতুল্য ভগ্নাংশ মানে দুভাগৰ একটো যদি আমি তলত 2 পূৰণ কৰোঁ, তেতিয়াহ'লে হ'ব 1/4, অৰ্থাৎ 1/2 ইকুৱেল নট 1/4। দুভাগৰ একটো 4/1 সমান নহয়, কিন্তু আমি যদি ইয়াত 2 পূৰণ কৰোঁ তেতিয়াহ'লে ইয়াত 4/1 হৈ যাব। অৰ্থাৎ এই দুটা সমতুল্য নহয়। এই দুটা সমতুল্য হ'ব কেতিয়া? যেতিয়া 2টো আমি হৰটো পূৰণ কৰিম, তেতিয়া আমি লবটো পূৰণ কৰোঁ, তেতিয়াহ'লে সমতুল্য ভগ্নাংশ হ'ব 2 × 2 হ'ব। তেতিয়া আমি সমান বুলি লিখিব পাৰোঁ। অৰ্থাৎ দুভাগৰ 1ৰ লগত যদি আমি 2 2 পূৰণ কৰোঁ, তেতিয়াহ'লে 4/2 হ'ব। অৰ্থাৎ দুভাগৰ 1টো ইকুৱেল 4/2 হ'ব। আমি যদি এইটো ছবি আকাৰে দেখাই দিওঁ, তেতিয়াহ'লে আপোনালোকে বুজিব যে এইটো দুভাগৰ 1। আমি ৰং কৰাখিনি দুভাগৰ 1 বুলি যদি ধৰোঁ, তেতিয়াহ'লে এইটো দুভাগৰ 1 হৈ আছে, এইটো দুভাগৰ 1। ইয়াত যদি আমি 4 ভাগ কৰি দিওঁ, তেতিয়া 4/2 হৈ আছে। একেখিনিয়ে বস্তু 4/2 কৰিলে যিখিনি হয়, দুভাগৰ 1 কৰিলেও সেইখিনি হয়। অৰ্থাৎ আমি যদি ইয়াক 2ৰে কাটি দিওঁ, এই দুভাগৰ 1 ওলাব। গতিকে এইকেইটা হ'ল সমতুল্য ভগ্নাংশ। আমি যেতিয়া লসাগু উলিয়াম, ভগ্নাংশ যোগ বা বিয়োগ কৰোঁতে যেতিয়া আমি লসাগু উলিয়াম, তেতিয়া আমি সেই নিয়মটোৱে প্ৰয়োগ কৰিব লাগিব। ধৰি লওঁ আমাক দিয়া আছে 4/2 যোগ 6/3, 4/2 +6/3। তেতিয়াহ'লে আমি যোগ কৰিবলগীয়া হ'লে 4 আৰু 6 লসাগু উলিয়াব লাগিব। লসাগু মানে হ'ল ইহঁতে পূৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো। চাওঁ, 4য়ে 6ক নাযায়। গতিকে আমি মুখতে উলিওৱা নিয়মটো কৈছোঁ, 4য়ে 6 নাযায়। গতিকে ডাঙৰ সংখ্যাটো যিহেতু সৰুটোৱে নাযায়, গতিকে ডাঙৰ সংখ্যাটো গুণিতকবিলাকত যাওঁ আমি। 6 × 6 = 12ত যাওঁ। 12ক 4য়ে যাবনে? যায়। গতিকে 12টোৱে হৈছে ইহঁতৰ লসাগু উলিওৱা নিয়ম কালি শিকাইছিলোঁ। আকৌ এবাৰ কৈ দিছোঁ, লসাগু উলিওৱা নিয়মটো আমি সহজতে যদি উলিয়াব বিচাৰোঁ, এনেকৈ উলিয়াব লাগিব যে প্ৰথম 2য়ে হৰণ 2টাকে যায়নে চাওঁ, 2টাকে গৈছে। গতিকে 2য়ে হৰণ কৰোঁ আৰু 2য়ে যাবনে? এটাক যাব, এটাক নাযায়। আৰু 3য়ে এটাক যাব, এটাক নাযায়। গতিকে এইকেইটা ৰাখি এইকেইটা গোটেইকেইটা পূৰণ কৰোঁ। সেইটো হৈছে লসাগু। 2 × 4 = 12, অৰ্থাৎ ইহঁতৰ লসাগু ওলাল 12। এতিয়া আমি এইটো যোগ কেনেকৈ কৰিম? যোগ কৰোঁতে আমি তলৰ কেইটা 12 কৰি ল'ব লাগিব। তলৰ কেইটা 12 কৰিবলগীয়া হ'লে 4 আছে, 4টো আমি 12 কৰিব লাগে। 12 কৰিবলগীয়া হ'লে কি পূৰণ কৰিব লাগিব?
3 পূৰণ কৰিব লাগিব। 4 3 গুণ 12 হ'ব। ওপৰত কিমান আছিলে? 4/2 আছিলে। গতিকে তলত যেতিয়া 3 পূৰণ কৰিম, সমতুল্য ভগ্নাংশ কেতিয়া হ'ব? যেতিয়া ওপৰত আমি তলত যিটো পূৰণ কৰিছোঁ ওপৰতো পূৰণ কৰিম, অৰ্থাৎ 3 পূৰণ কৰিম, তেতিয়া দুয়োটা সমতুল্য হ'ব আৰু এইটো একেই হৈ থাকিব। তাৰপিছত আমি এইটো যোগ কৰিবলগীয়া হ'লে 6 লগত 2 পূৰণ কৰিলে 12 হয়, তেনেকৈ 3 লগতো 2 পূৰণ কৰিম। এইটো বুজি পাইছে চাগে? এতিয়া ইয়াৰ উত্তৰটো হ'ব 12/6 আৰু যোগ 12/6 আৰু ইজুকুৱেল হ'ব কি? তলৰ 12টো ৰৈ যাব আৰু ওপৰৰ কেইটা যোগ হ'ব। 6 6 12 ইজুকুৱেল 1। 12 12ক এবাৰ যাব, গতিকে ইজুকুৱেল 1 হ'ব। বুজি পাইছে চাগে? আৰু এই শাৰী যদি আমি জানো, ভালকৈ শিকোঁ, তেতিয়াহ'লে আমি মুখতে কৰিব পাৰিম। এই শাৰী আমি মুখতে কৰি এনেকৈও কৰিব পাৰোঁ। এই শাৰী আমি নাপাতাকৈও কৰিব পাৰিম। যিহেতু আমাৰ এনেকুৱা ধৰণৰ অংক নাহে, SSC TSSC বা SSC হওক বা বেলেগ কম্পিটিটিভ এক্সাম যেনে ধৰি লওক CGL নে কি এনেকুৱা ধৰণৰ আছে নহয়, সেইবিলাকত এনেকুৱা সহজ ভগ্নাংশ নাহে, অলপ টান আহে। গতিকে সেইখিনি জনাৰ আগতে আমি এইখিনি জানি ল'লে আমাক সেইখিনি কৰাত বিশেষকৈ সুবিধা হয়। এতিয়া আমি মুখতে যদি কৰিব বিচাৰোঁ, তেতিয়াহ'লে এইটো আমি গম পালোঁ 6 আৰু 4 লসাগু 12, ক'ৰবাত কৰি আমি উলিয়াই ল'লোঁ 12। তেতিয়াহ'লে 4 3 গুণ 12, 3 পূৰণ কৰিলোঁ, 3 2 গুণ 6। তেনেকৈ এইটো 6 2 গুণ 12, 2 পূৰণ কৰিলে যিহেতু 12 হয়, গতিকে 3 2 গুণ 6। আমি এইটো মুখতে কৰিলোঁ। সেই যি শাৰী আমি আগত পাতিছিলোঁ, সেই শাৰী আমি মুখতে কৰি ল'ব পাৰোঁ। তেতিয়া আমাৰ বেছি সুবিধা হয়। এইটো যদি আমাৰ বিয়োগ দিয়া থাকে, তেতিয়াহ'লে এইটো বিয়োগ হ'ব আৰু তলত এই দুটাৰ পৰা এটা আহিব আৰু ওপৰৰ দুটাৰ বিয়োগ থাকিলে বিয়োগ হ'ব, অৰ্থাৎ 12/0 ওলাব। ভগ্নাংশৰ যোগ আৰু বিয়োগটো আপোনালোকে পাইছে, বুজি পাইছে চাগে? তাৰপিছত ভগ্নাংশৰ পূৰণৰ বিষয়ে আহোঁ আমি। পূৰণ কেনেকৈ কৰে? ভগ্নাংশৰ পূৰণ কৰিবলগীয়া হ'লে আমাক 4/2 পূৰণ 3/1 আছে, সেইটো হ'ল ভগ্নাংশ পূৰণ কৰিব হৈছে। তেতিয়াহ'লে আমি পূৰণ কৰিবলগীয়া হ'লে আমি তলৰ ইয়াৰ হৰটোৱে পূৰণ কৰিম আৰু ইয়াৰ লগতো পূৰণ কৰিম, অৰ্থাৎ তলৰটোৱে তলৰটোক আৰু ওপৰটোৱে ওপৰটোক। অৰ্থাৎ এইটো হ'ব 4 3 গুণ 12 আৰু 2 গুণ 2। ইয়াৰ পূৰণ ফলটো এইটো সহজকৈ। আৰু যদি আমাক এনেকুৱা ধৰণৰ দিয়া থাকে 2 আছে, ওপৰত 2 আছে, তেতিয়াহ'লে আমি কটাকটিও কৰিব পাৰোঁ। আমি কটাকটি কৰিব পাৰোঁ, যেনে 2য়ে এই 2টোক এই 4টোক দুবাৰ যায়, এই 2টো 1 থাকে। 2য়ে এই 4টোক দুবাৰ যায়, গতিকে 2টো 1 থাকে। এইটো যদি 6 থাকে, এইটো 6 আছে ধৰি লওক, 6 থাকিলে কি হ'ব? 3য়ে 3ক এবাৰ যাব আৰু 6 দুবাৰ যাব। তেতিয়া উত্তৰ ওলাল তলত 2 গুণ 2 গুণ 2 ওলাই গ'ল। অৰ্থাৎ আমি তেনেকৈ কটাকটি কৰি ওপৰে পূৰণ কৰিব পাৰোঁ আৰু তলে পূৰণ কৰিব। কটাকটিটো তলৰটোৱে আৰু ওপৰটোৱে হয়। যিকোনো পূৰণ থাকিলে যিকোনো এটা তলৰ হ'ব আৰু যিকোনো এটা ওপৰ হ'ব। কটাকটি যদি হয়, তেতিয়াহ'লে কটাকটি কৰি ওপৰকেইটা ওপৰ ফালে, তলৰকেইটা তলৰ ফালে পূৰণ কৰিলে অংকটো সহজ হৈ পৰে, ছুটি হৈ পৰে, পূৰণটো ছুটি হৈ পৰে। গতিকে আমি যদি এনেকুৱাকৈ দিয়া থাকে পূৰণ 6/2 পূৰণ 9/1, এইটো দিয়া আছে 9/, ইয়াত আছে ধৰি লওক 3, তেতিয়াহ'লে আমি কি কৰিম? তেতিয়াহ'লে আমি কৰিবলগীয়া এটাই আছে, এই 3টোৱে 9টো বুজায়, এই 3টো আছে, এইটো 3কে চিধা কাটি দিব পাৰোঁ, নহ'লে 3 1 দুবাৰ যাব পাৰোঁ বা 3 1 3বাৰ কাটি দিব। অৰ্থাৎ 3টোৱে যিকোনো এটা কাটিলেই হ'ল। এই 3টোৱে চিধা যায়, গতিকে এই দুটা আমি কাটি দিছোঁ। 2য়ে 9ক নাযায়, 6ক 3বাৰ যায়, গতিকে 3য়ে কৰি দিলোঁ, কটাকটি গ'ল। এতিয়া আমি তলৰকেইটা তলৰ ফালে, ওপৰকেইটা ওপৰৰ ফালে পূৰণ কৰিব পাৰোঁ। 9 3 গুণ 27 আৰু ইয়াত একো ৰ'ল, 1 এটা ৰ'ল, 27/1 হ'ল। এইটো হ'ল ভগ্নাংশৰ পূৰণ আৰু ভগ্নাংশৰ হৰণটো। যোগ আৰু বিয়োগটো যেনেকৈ লসাগু উলিয়াব লাগে, পূৰণত নালাগে, ডাইৰেক্ট পূৰণ কৰিলে হ'ল। আৰু হৰণ, পূৰণ হ'ল হৰণ, ভগ্নাংশৰ হৰণ আছে ধৰি লওক পূৰণ হৰণ 6/5 আছে, এইটো ভগ্নাংশৰ হৰণ। আমাক হৰণ কৰিব গৈছে 4/1টোক 6/5 হৰণ কৰিব গৈছে। হৰণৰ নিয়ম, বিশেষ নিয়ম নাই। হৰণটোক আমি ডাইৰেক্ট পূৰণলৈ কনভাৰ্ট কৰি ল'ব লাগিব। পূৰণলৈ কনভাৰ্ট কৰি ল'বলগীয়া হ'লে 4/1 আছে, এই হৰণ চিনডাল আমি পূৰণ কৰি ল'ব লাগিব। পূৰণ কৰি লোৱাৰ লগে লগে আমাৰ কি হ'ব? এই যিটো ভগ্নাংশ পিছৰ ভগ্নাংশটো আছিল, সেইটো সম্পূৰ্ণ ওলোটা হৈ যাব। আমি যেতিয়া হৰণ চিনডাল পূৰণ কৰি দিম, এই দুটা ওলোটা হৈ যাব, হৰটো লব হৈ যাব, লবটো হৰ হৈ যাব। অৰ্থাৎ 6/5 আছিল 5/6 হৈ যাব। হোৱাৰ লগে লগে দেখিছোঁ যে কটাকটি যায়, কটাকটি গ'লে সংখ্যাটো লঘিষ্ঠ আকাৰলৈ যায়, সেইকাৰণে কটাকটি কৰাটো প্ৰয়োজন। পূৰণটো তেতিয়া সহজ হয়। এইকেইটা সৰু সৰু ভগ্নাংশৰ কাৰণে আমাৰ পূৰণৰ বিশেষ অসুবিধা নহয়। কিন্তু যেতিয়া ডাঙৰ ভগ্নাংশৰ পূৰণ হৰণ থাকিব,
বা বেছি দীঘল থাকিব তেতিয়া আমি পূৰণ কৰাত অলপ অসুবিধা হয়, গতিকে কটাকটি কৰিলে সুবিধা হয়। 2 ইয়াক দুবাৰ যায়, 2 ইয়াক তিনিবাৰ যায়। আমি এইটো ৰাখি 5 গুণ 10 আৰু 3 গুণ 3 হ'ব, ওলাই গ'ল। ঠিক তেনেকৈ মনত ৰাখিব লাগিব যে হৰণ থাকিলে আমি এই চিনডাল আমি সলাই দিম। তাৰপিছত ওলাই আহিছোঁ যে আমি যে এইটো লিখোঁ 4 ভাগৰ 1টো লিখিছোঁ, ইয়াৰ অৰ্থটো কি? অৰ্থাৎ 4টোৱে 1টোক হৰণ হৈ আছে। এইটো অৰ্থও জানিব লাগিব যে 1টো যদি হৰণ হৈ থাকে, 1ক 4য়ে হৰণ কৰিব লাগে, আমি তেতিয়া এনেকৈ লিখিব পাৰোঁ, 4 ভাগৰ 1 বুলি লিখিব পাৰোঁ। বুজি পাইছে চাগে? 1ক যদি 4য়ে হৰণ ধৰে 4 ভাগৰ 1 বুলি লিখিব পাৰোঁ। অৰ্থাৎ এই ডিভাইডেড চিনডাল ইংৰাজীত ডিভাইডেড বুলি কয়। ডিভাইডেড মানেই হৈছে হৰণ কৰা, ভাগ কৰা। গতিকে ভাগ কৰা মানে হৈছে এইডাল চিনডাল ভাগ কৰা বুজাইছে। গতিকে এইডাল চিনে কি বুজাইছে? হৰণ বুজাইছে। আমাক যেতিয়া দুটা ভগ্নাংশ একেলগে দিয়া থাকিব, 2 ভাগৰ 3 হৰণ মানে ডিভাইডেড বাই 4 ভাগৰ 2 এইটো দিয়া আছে, হৰণ কৰিব লাগে। এইটো আমি অংকটো কৰিব লাগে। তেতিয়াহ'লে আমাক কেনেকুৱা ধৰণে কৰিলে আমাৰ সুবিধা হয়? এইটো কি কৰি ল'ব লাগিব? ইয়াতো একো চিন নাই, গতিকে আমি এইডাল চিনক আমি হৰণ চিন বুলি ধৰি লওঁ। এইডাল চিন যদি হৰণ চিন হয়, আমি তেতিয়া ওপৰতো প্ৰথমে লিখিব লাগিব। 3 ভাগৰ 2 লিখিলোঁ। এইডাল চিন হৰণ চিন, গতিকে আমি পূৰণ চিন কৰি দিওঁ। এই ডিভাইডেড চিন যিহেতু, ডিভাইডেডটো মাল্টিপ্লাই কৰি দিওঁ। মাল্টিপ্লাই কৰি দিয়াৰ লগে লগে, পূৰণ চিন কৰি দিয়াৰ লগে লগে এই তলৰটো ওলোটা হৈ যাব। তলৰটো ওলোটা হৈ যাব কেনেকৈ? অৰ্থাৎ এনেকুৱা হৈ আছে। ওলোটা কৰাৰ আগতে মই কৈছোঁ যে এইটো কেনেকুৱা ধৰণৰ হৈ আছে? 3 ভাগৰ 2 ডিভাইডেড বাই 4 ভাগৰ 2। এই 3 ভাগৰ 2 হৰণ 4 ভাগৰ 2 হৈ আছে। অৰ্থাৎ মই কৈছিলোঁ যে এইডাল হৰণ চিন বুজায়, গতিকে হৈ আছে। ইয়াক যেতিয়া আমি অংক কৰিম তেতিয়াহ'লে আমি কৰিব লাগিব 3 ভাগৰ 2। মই কৈছিলোঁ হৰণ চিন থাকিলে আমি পূৰণ কৰি সংখ্যাটো ওলোটা কৰি দিলে হ'ল। ওলোটা কৰি দিলোঁ, 2 ভাগৰ 4 হৈ গ'ল। 2 2 কটা গ'ল। ইফালে থাকিব 4 গুণ 4 আৰু 3 গুণ 3। এগুণ বুলি সেইকাৰণে কৈছোঁ, 2 2 এবাৰ, 2 2 এবাৰ, 1 1 এটা থাকিব। পূৰণত যিমানে কটাকটি হয় 1টো থাকি যাব। গতিকে 3 ভাগৰ 4 হ'ল। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে, পচন্দ কৰিব। আৰু যদি আপোনালোকে পচন্দ কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।